ছাত্ৰ ছাত্ৰীসকল আমি দীঘা সমীকৰণৰ যিটো বৰ্গ সম্পূৰণ পদ্ধতিৰ ব্যৱহাৰিক প্ৰয়োগ সম্পৰ্কে আলোচনা কৰিবলৈ আজি আগবাঢ়িছোঁ। প্ৰথমতে আমি অনুশীল পাঠৰ মাজলৈ আগবাঢ়িছোঁ। অনুশীল আমি number 1 2x square minus 7x plus 3 equal 0 ইয়াত ধ্ৰুৱক পদ হ'ল 3x যুক্ত নথকা পদ তাক আমি প্ৰত্যান্ত কৰোঁ। প্ৰথমতে প্লাছ 3 টো মাইনাছ 3 হ'ল, তাৰপিছত x স্কোৱাৰ হওক 2 আছে প্ৰত্যেকটাকে হৰণ কৰিলোঁ আমি। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি x স্কোৱাৰ মানে x হোল স্কোৱাৰ মাইনাছ 2 ইনটু x ইনটু 7 বাই কি হ'ব 2 হৰ 4। গতিকে 7/4 এই যিটো পদ লিখিছোঁ তাৰ বৰ্গ যোগ কৰিলে এই ৰাশিখিনি পূৰ্ণবৰ্গত প্ৰকাশ হ'ব। যিহেতু এই পদটো ইয়াত নাই, ৰাইট সাইডতে আমি কি কৰিব লাগিব 7/4 হোল স্কোৱাৰ যোগ দিব লাগিব। আমি যি পদ আছে সেইটো লিখিব লাগিব। -3/2 আছে লিখিছোঁ আমি তাত। দেখা গ'ল লেফট সাইডত হ'ল x - 7/4 হোল স্কোৱাৰ 7 বৰ্গ 49 4 বৰ্গ 16 -3/2। রাইট সাইডৰ খিনি সৰল কৰিলে হ'ব 49 2 হ'ব আধা 8 গুণ 24 কি হ'ব 25/16। আমাৰ লেফট সাইডৰ বাকীখিনি বৰ্গ সম্পূৰ্ণ প্ৰকাশ হ'ল পূৰ্ণবৰ্গত প্ৰকাশ হ'ল। ৰাইট সাইডত আমি 25/16। এতিয়া আমি যদি ইয়াৰ বৰ্গমূল লওঁ লিখিবলৈ পাম কিবা কৰ বৰ্গটো কি হ'ব x - 7/4 ইকুৱেল প্লাছ মাইনাছ আহিব 25 ৰ বৰ্গমূল 5 ইয়াৰ বৰ্গমূল 4। x ইকুৱেল -7/4 টু প্লাছ 7/4 হ'ব আৰু প্লাছ মাইনাছ 5/4। তো 7 প্লাছ মাইনাছ 5 x। এতিয়া আমাৰ ইয়াত 7 ৰ লগত প্লাছ 5 আছে -5 আছে। এবাৰ প্লাছ কৰিব লাগিব, এবাৰ মাইনাছ কৰিব লাগিব। আইদা x ইকুৱেল 7 প্লাছ 5/4 12/4 ইকুৱেল 3 x ইকুৱেল 7 minus 5/4 2/4 2 গুণ 2 লক্ষিষ্ঠ আমাৰ 1/2 হ'ব। গতিকে আমি 20 পালোঁ কি নিৰ্ণয় সমাধান। সমীকৰণটোৰ নিৰ্ণয় সমাধান 3 আৰু হাফ। এই দীঘাসূত্ৰ এইটো কি আমি কি প্ৰয়োগ কৰিলোঁ বৰ্গ সম্পূৰণ পদ্ধতি প্ৰয়োগ কৰি আমি x ৰ সমাধান দুটা পালোঁ 3 আৰু হাফ। এইটো হ'ল নিৰ্ণয় সমীকৰণৰ সমাধান। ঠিক তেনেদৰে আন দিয়া আছে 3 নম্বৰটোৰ ক্ষেত্ৰত দিয়া আছে আমাক দীঘাসূত্ৰ দেখাত নাই, দীঘাত সমীকৰণত নাই, দীঘাসূত্ৰ সমীকৰণত পেলাই ল'ব লাগিব। 2/3x square minus 1/3x minus 1 equal 0 ইয়াত ভগ্নাংশৰ ফৰ্মত আছে। এই অংকটো 3 1 নম্বৰ এইটো 2/3x square into 3 minus 1/3x into 3 minus 1 into 3। আমি ইয়াত ভগ্নাংশৰ ফৰ্মটো নোহোৱা কৰাৰ কাৰণে কি কৰিব লাগিব হৰৰ লসাগু হৰ 3 3 আছে প্ৰত্যেকটা পদকে পূৰণ কৰা গ'ল যাতে ইয়াত ভগ্নাংশৰ ফৰ্মটো নোহোৱা হ'ল। এতিয়া আমি ইয়াত দীঘাত সমীকৰণ বৰ্গ সম্পূৰণ পদ্ধতি সমাধান কৰিবলৈ লাগিব। প্লাছ x স্কোৱাৰ মাইনাছ x ধ্ৰুৱক পদ 3 টো প্লাছ 3 হ'ল ইভাগে মাইনাছ 3 হৈ x স্কোৱাৰ হওক 2 আছে 2 দি হৰণ কৰোঁ যদি x স্কোৱাৰ টো x ৰ বৰ্গ -2 into x into 1/3 হ'ব 2 আছে এটো হৰটো দুগুণ হৈ যায়
গতিকে 1/4 হোল স্কুৱেৰ 1/4 হোল স্কুৱেৰ প্লাছ 3/2 এই লেফ্টৰ ৰাশিখিনি বৰ্গ সন্তৰণৰ টকা হ'ল গতিকে আমি সেইখিনি স্কুৱেৰ মাইনাছ টুৱাইছ ডিস্ক্ৰিপ্ট ফৰ্মত আহিছে গতিকে তাক আমি যদি সমাধান কৰোঁ x মাইনাছ 1/4 হোল স্কুৱেৰ হ'ব আৰু 1 বৰ্গ 4 বৰ্গ 16 3/2 16 আৰু 2 লখাব 16 1 2 দিয়ে 8 8 3 গুণ 24 24 একে কি হ'ব 25/। এতিয়া আমি ইবাগৰ ৰাখি বৰ্গমূল ল'লে x মাইনাছ 1/4 ইকুৱেল প্লাছ মাইনাছ কি হ'ব 25 বৰ্গমূল 5 16 বৰ্গমূল 4 x ইকুৱেল মাইনাছ 1/4 টো পৰীক্ষা কৰিলে ইবাগে প্লাছ 1/4 হ'ব আৰু প্লাছ মাইনাছ 5/4 equal 4 1 plus minus 5 x equal 1 plus minus 5 divided by 4 either এবাৰ প্লাস ধৰিব লাগিব x equal 1 plus 5/4 equal 6/4 2 দি 2 বার 2 দি 3 বার অর্থাৎ 3/2 or x equal 1 minus 5/4 1 minus 4/4 equal minus 1 লিনিয়াৰ সমাধান হ'ব 3/2 আৰু minus 1 এই সমীকৰণ এতিয়া আমি এনেদৰে অন্য অংক এটা কমালকে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব আকৌ কিছুমান সমীকৰণ গঠন কৰি দিয়া নাই আমাক ইয়াত সেই সমীকৰণসমূহ গঠন কৰি আমি সমাধান কৰিব লাগে 4 নম্বৰটোৰ ক্ষেত্ৰত দেখা গৈছে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰমানৰ বয়সৰ প্ৰতিক্ৰম বলৰ যোগফল 1/3 তেওঁ বৰ্তমান বয়স উলিয়াব লাগে ৰমানৰ 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফলৰ এটা চৰ্ত দিয়া আছে আমি ৰমানৰ বয়স বৰ্তমান বয়সটো উলিয়াব লাগে আমি অংকটো কৰোঁ এতিয়া আমি ধৰি ল'ব লাগিব ৰমানৰ বয়সটো যিটো নাজানো উলিয়াব দিছে সেইটো ধৰি ল'ব লাগে আমি ধৰা হ'ল ৰমানৰ বৰ্তমান বয়স সমান 1 বছৰ 3 বছৰ আগতে বয়স x minus 3 বছৰ 5 বছৰ পিছত বয়স x plus 5 বছৰ according to question 1/x minus 3 plus 1/x plus 5 equal 1/3 ইয়াক আমি সমাধান কৰিব লাগিব লসাগু কি আছে x minus 3 x plus 5 ইয়াতে x minus 3 কেনসেল হ'ব থাকিব x plus 5 আৰু ইয়াতে x plus 5 কেনসেল হৈ x minus 3 থাকিব equal 1/3 x minus 3 আৰু x plus 5 ক পূৰণ কৰিলে আমি পাম x square plus 2x minus 15 পাম আৰু ইয়াত পাম আমি 2x xx 2x plus 5 minus 3 plus 2 equal 1/3 আমি বৰ্গৰ পূৰণ যদি কৰোঁ এটো কি পূৰণ কৰি এটো পূৰণ কৰি কি হ'ব x square plus 2x minus 15 equal 3 গুণ 6x 3 গুণ 6 দেখা যাব x square plus x plus 6x to minus 6x হ'ব গতিকে minus 4x হ'ব আৰু minus 21 হ'ব minus 15 plus 6 to minus 6 হ'ব minus 15 minus 6 minus 21 এতিয়া ইয়াৰ উৎপাদক লওঁ আমি 3 গুণ 21
minus 7 x plus 3 equal 0 দুটা উৎপাদ আগত পূৰণফল 0 হলে হয় এটো 0 নহয় আইদাৰ x minus 7 equal 0 x equal 7 or x plus 3 equal 0 x equal minus 3 not equal বয়স কি কারণে ঋণাত্মক কারণে ঋণাত্মক বয়স কেতিয়াও ঋণাত্মক হব নোৱাৰে গতিকে ৰমানৰ বৰ্তমান বয়স হ'ব 7 বছৰ এইটোৱে উলিয়াবলগীয়া সমাধান আজিলৈ ইমানতে এৰিছোঁ পৰৱৰ্তী শ্ৰেণীত আমি অন্য অংকৰ মাজলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম